প্ৰিয় দৰ্শক, আজি আপোনালোকক কম জীৱন যুদ্ধৰ বিষয়ে। অলপ দকৈ গমি চালে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে এই সৃষ্টিখনৰ মূলতে যুদ্ধ। ঈশ্বৰৰ সৃষ্টিৰ প্ৰণালীয়েই হৈছে সংগ্ৰাম। বালি চহীৰ পৰা গজহস্তীলৈকে যতবিলাক প্ৰাণী আছে সকলোবিলাকে প্ৰতিদিনে প্ৰতি মুহূৰ্তে দুৰ্ঘৰ সংগ্ৰাম কৰি শত্ৰুক বিনাশী নিজক ৰক্ষা কৰিব লাগিছে। যি যুঁজত হাৰিছে সিয়েই ধ্বংস হৈ যাব লাগিছে আৰু যি জয়ী হৈছে সিয়েই টিকি আহিবলৈ ধৰিছে। সৃষ্টিৰ গুৰিতে কটাকটি মৰামৰি। এটা প্ৰাণী জীয়া মানে আন এটা মৰা। যি আহাৰ আমাৰ প্ৰাণ ৰক্ষাৰ প্ৰধান উপায়, সেই আহাৰেই হৈছে এটা প্ৰাণীৰ বিনাশ আৰু এটা প্ৰাণীৰ শৰীৰ ৰক্ষা। মাছ মোৰ আহাৰ মানেই মাছৰ মৰণ মোৰ জীৱন। পোক পৰুৱা মাছৰ আহাৰ মানেই পোক পৰুৱাৰ বিনাশ আৰু মাছৰ বিকাশ। যুদ্ধৰ বিষয়ে দিয়া মহৎ ব্যক্তিৰ কেইটামান মহৎ উক্তি আপোনালোকৰ আগত আজি কম। যুদ্ধৰ সময়ত ঈশ্বৰে গৰিষ্ঠ সংখ্যক সেনাৰ পক্ষতহে ভেটি দিয়ে। এই উক্তিটো কৈছিল নেপোলিয়ন বনাপাৰ্ট। এজন মানুহৰ মৃত্যু শোকাব, কিন্তু সহস্ৰজনে যেতিয়া দেশ ৰক্ষাৰ হকে প্ৰাণ ত্যাগ কৰে তেতিয়া ইয়াক কোৱা হয় পৰিসংখ্যা। এই উক্তিটো কৈছিল ষ্টেলিন। যুদ্ধ ঘোষণাৰ লগে লগে প্ৰথমে মৃত্যু হয় সত্যৰ। এই উক্তিটো কৈছিল আৰ্থাৰ পনছ। যুদ্ধত নিহত মাত্ৰেই শ্বহীদ নহয়, অন্ততঃ পিঠিত গুলীৰ আঘাত থকাবোৰতো কোনোপধ্যেই নহয়। এই উক্তিটো কৈছিল ফিনিছ ডেভিছ। শান্তিৰ বিজয় ঘোষণা যুদ্ধ জয়তকৈ কোনো গুণে কম মূল্যৰ নহয়। এই উক্তিটো কৈছিল মিল্টন। বিফল কূটনীতিৰ নিকৃষ্ট ফচল হৈছে যুদ্ধ। এই উক্তিটো কৈছিল টনি বেন। যুদ্ধ আৰু প্ৰেমৰ মাজত সামঞ্জস্য আছে, কাৰণ অৱশেষত দুয়োটায়ে নিজৰ পথ বিচাৰি লয়। এই উক্তিটো কৈছিল জে পল চাৰ্ত্ৰে। তৃতীয় বিশ্বযুদ্ধত ব্যৱহৃত হ'বলগীয়া বিধ্বংসী অস্ত্ৰ-শস্ত্ৰসমূহৰ বিষয়ে মই জ্ঞাত নহয়, কিন্তু মোৰ দৃঢ় বিশ্বাস চতুৰ্থ বিশ্বযুদ্ধৰ প্ৰধান অস্ত্ৰ হ'ল শিল আৰু লাখুটি। এই উক্তিটো কৈছিল এলবাৰ্ট আইনষ্টাইন। যুদ্ধৰ সময়ত সবাতোকৈ মূল্যৱান বস্তুটি হ'ল সত্য। এই উক্তিটো কৈছিল উইনষ্টোন চাৰ্চিল। মোক যদি কোনোবাই সভ্যতাৰ বিপৰীত শব্দ কি বুলি প্ৰশ্ন কৰে, তেন্তে নিসংকোচে মোৰ উত্তৰ হ'ব যুদ্ধ, কাৰণ সভ্যতা আৰু যুদ্ধই সহাৱস্থান কৰিব নোৱাৰে। এই উক্তিটো কৈছিল উৰ্চুলা লে গুইন। বলপূৰ্বকভাৱে লাভ কৰা বিজয়ৰ স্থায়িত্ব দীৰ্ঘদিনীয়া নহয়। এই উক্তিটো কৈছিল আব্ৰাহাম লিংকন। লাখ লাখ মানুহৰ মৃত্যু আৰু ধ্বংসতকৈ নিজৰ কেয়া আঙুলিটোৰ সামান্য যন্ত্ৰণাই মানুহক বেছি চিন্তিত কৰি তোলে। এই উক্তিটো কৈছিল উইলিয়াম হেজলিট। যুদ্ধ বিৰতি আমাৰ কাম্য নহয়। জাৰ্মান সেনাই শৰীৰৰ শেষ টোপাল তেজৰ সহায়ত শত্ৰু সেনাৰে যুঁজি মৃত্যুবৰণ কৰিব, কিন্তু কাপুৰুষৰ দৰে যুদ্ধ বিৰতি কাহানিও নকৰে। এয়া অসম্ভৱ আৰু অবাস্তৱ। এই উক্তিটো কৈছিল জাৰ্মান জেনেৰেল লডেনডৰ্ফ।
যুদ্ধত অৱতীৰ্ণ হৈছা যেতিয়া জয়লাভ কৰিম বুলি থিৰাং কৰি লোৱা, কাৰণ ইয়াত নিচুকনি বঁটাৰ ব্যৱস্থা নাই। এই উক্তিটো কৈছিল জেনেৰেল উমৰ ব্ৰেডলি। ৰাজনীতি হৈছে ৰক্তপাতবিহীন যুদ্ধ, আনহাতে যুদ্ধ হৈছে ৰক্তাক্ত ৰাজনীতিৰ নিকৃষ্ট ফচল। এই উক্তিটো কৈছিল মাও ছে তুং। অপৰিকল্পিতভাৱে বৰ্তি থকা শান্তি পৰিকল্পিত যুদ্ধতকৈ বহু ওপৰত। এই উক্তিটো কৈছিল চিচেৰ। মই যিমান দূৰ জানো, যুদ্ধই মানুহক ব্যৰ্থতা আৰু শূন্যতাৰ বাহিৰে আন একো দিব নোৱাৰে। এই উক্তিটো কৈছিল জেকুইছ কিৰাক। আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।